Friends, welcome back to my channel, Ilyas Spoken English. This is Ilyas Rahman, your English teacher. আজি আলোচনা কৰিম মডেল ভাৰ্বৰ কি আছে কেন মে আৰু মাষ্ট এইবিলাকৰ পেচিভ কৰাৰ সময়ত এক্টিভৰ পৰা পেচিভ যেতিয়া কৰিম তেতিয়া কেনৰ লগত কেন বি মেৰ লগত মে বি আৰু মাষ্টৰ লগত মাষ্ট বি বহাব লাগিব এইবিলাক হৈছে মডেল ভাৰ্ব যেনেকুৱা ফৰ এক্সাম্পল প্ৰথমে এটা এক্সাম্পল দিওঁ আই কেন ডু দিছ এইটো এক্টিভ ভইচ হয় আৰু এইটো পেচিভ কৰিবলৈ হ'লে এনেকৈ কৰিব লাগিব দিছটো আগত আনিব লাগিব কিয়নো এইটো অবজেক্ট হয় দিছ কেন বি ডান কিয় হ'ল কিয়নো এইটো মেইন ভাৰ্ব হয় এইটো হৈছে মডেল ভাৰ্ব এইটো হৈছে মেইন ভাৰ্ব আৰু মেইন ভাৰ্ব সদায় পাষ্ট পাৰ্টিচিপল হ'ব মানে ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো হ'ব আৰু বাই প্ৰিপজিশ্যন এটা বহাবই লাগিব যেহেতু সাবজেক্টটো আই আছে গতিকে এইটো অবজেক্টত আনিলে এইটো মি হৈ যাব এইটো কি হৈ গ'ল পেচিভ হৈ গ'ল 2 নম্বৰত আছে হি মে ইনচাল্ট ইউ হি মে ইনচাল্ট ইউ মেটো হৈছে মডেল ভাৰ্ব ইনচাল্ট মেইন ভাৰ্ব হি সাবজেক্ট আৰু ইউ হৈছে অবজেক্ট গতিকে ইউটো প্ৰথমত আনিব লাগিব ইউ মে যেহেতু এইটো মডেল ভাৰ্ব হয় মেটো আনিব লাগিব মে বি ইনচাল্টেড বাই আৰু হি আছে হিম হ'ব এইটো পেচিভ হৈ গ'ল You must finish the work. এইটো এক্টিভ ভইচত আছে এইটো এতিয়া পেচিভ কৰিম পেচিভ কৰিবলৈ হ'লে অবজেক্টটো আগত আনিব লাগিব the work তাৰপিছত মাষ্ট আছে মাষ্ট বহাব লাগিব মাষ্টৰ লগত কি হ'ব পেচিভৰ ক্ষেত্ৰত বি আহিব আৰু ফিনিশ মেইন ভাৰ্ব ইয়াৰ পাষ্ট পাৰ্টিচিপল হ'ব 3 নম্বৰ ফৰ্ম ফিনিশড বাই এটা প্ৰিপজিশ্যন বহিব বাই প্ৰিপজিশ্যন আৰু যেহেতু ইউ আছে আৰু ইউ এইটো কোনো চেঞ্জ নহ'ব বাই ইউ হ'ব বাছ এইটো কি হৈ গ'ল পেচিভ ভইচ হৈ গ'ল এতিয়া কিছুমান সেন্টেন্স আছে যি সেন্টেন্সবোৰত ডাবল অবজেক্ট আছে এনেকুৱা সেন্টেন্সবিলাকো পৰীক্ষাত আহে আমি সেইবিলাকো এক্টিভৰ পৰা পেচিভ কৰিব লাগিব সেইবিলাক শিকিলেহে পৰীক্ষাৰ কাৰণে হেল্প হ'ব আহা আমি আৰম্ভ কৰোঁ এই ডাবল অবজেক্ট থকা সেন্টেন্সবিলাক আমি পেচিভ কৰোঁ ওকে আৰু যিবিলাক সেন্টেন্সত ডাবল অবজেক্ট আছে সেই অবজেক্টবিলাকক কি বুলি কয় ৰিটেইনড অবজেক্ট বুলি কয় কি অবজেক্ট ৰিটেইনড অবজেক্ট বুলি কোৱা হয় ৰিটেইনড অবজেক্ট মিন্স ডাবল অবজেক্ট ঠিক আছে এক্সাম্পল হিচাপে মোহন gave me a pen মোহন মোক এটা কি দিছে কলম দিছে ইয়াতে মিটো হৈছে অবজেক্ট ইফালে এ পেনো এটা অবজেক্ট এতিয়া এই দুটাৰ যিকোনো এটা ল'লেই হ'ব যদি মি লোৱা তেনেহ'লে মি অবজেক্ট আছে ছাবজেক্টত আহি আই হ'ব আই ইয়াতে কি আছে মোহন ছাবজেক্ট গেভ হৈছে মেইন ভাৰ্ব কিন্তু গেভটো হৈছে ফাৰ্ষ্ট টেন্স মোহনে মোক এটা কলম দিছিল ফাৰ্ষ্ট ইনডিফিনিট চিম্পল পাষ্টত আছে চিম্পল পাষ্টত থাকিলে যেতিয়া মই পেচিভ কৰিম এইটো কাৰণ আই আছে মি আছে ইয়াতে মিৰ পৰিৱৰ্তে ছাবজেক্ট আই হ'ব তেনেহ'লে আইৰ লগত কি হ'ব আই ৱাজ আই ৱাজ এইটো
গিভ গেভ ভাৰ্বৰ 1 নম্বৰ ভাৰ্বৰ 2 নম্বৰ ফৰ্ম ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ভাৰ্বৰ 1 নম্বৰ আৰু 1 নম্বৰত আছে গিভ 2 নম্বৰত গেভ আৰু 3 নম্বৰত আছে গিভেন তেনেহ'লে I was given a pen এই অবজেক্টটো এতিয়া ইয়াতে দিব লাগিব a pen I was given a pen by Mohan এতিয়া যদি আমি এইটো এনেকৈ লিখো ডাবল অবজেক্ট যেহেতু আছে এতিয়া প্ৰথমে কি কৰিছিলোঁ মিটো আনিছিলোঁ এতিয়া আমি পেনটো আনিম এ পেন আৰু এইটো এনেকৈ দিব লাগিব এ পেন was given me a pen was given me এই মিটো এতিয়া ইয়াতে দিব লাগিব মানে ভাৰ্বৰ পিছত অবজেক্টটো আহিব a pen was given me by Mohan বাস এইটো কি হৈ গ'ল পেসিভ হৈ গ'ল আৰু এটা এক্সাম্পল দিওঁ বেছিকৈ ক্লিয়াৰ হ'ব he teaches me Sanskrit তেখেতে মোক সংস্কৃত শিকায় মি এটা অবজেক্ট আৰু সংস্কৃত এটা অবজেক্ট ইয়াতে ডাবল অবজেক্ট আছে ইয়াৰ যিকোনো এটা ল'লেই হ'ল মি যদি লওঁ তেনেহ'লে আই মোক শিকায় এইটো কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্স চিম্পল প্ৰেজেণ্ট হয় কিন্তু এইটো তেনেহ'লে চিম্পল প্ৰেজেণ্ট হ'লে কি হ'ব এম ইজ আৰ এই তিনিটাৰ যিকোনো এটা আৰু চিম্পল পাষ্ট হ'লে ৱাজ তেনেকুৱা আগৰটো কি আছিল চিম্পল পাষ্ট আছিল গতিকে তাতে ৱাজ হৈছে ৱাজ অথবা ৱেৰ হ'ব বহুবচন হ'লে ৱেৰ আৰু ছিংগেল হ'লে ৱাজ ইয়াতে মি আছে নহয় আই আছে ইয়াতে আৰু এইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট গতিকে আই এম আৰু আইৰ লগত সদায় এম হয় আই এম টিচ আছে আৰু যেতিয়া পেচিভ কৰা হ'ব পেচিভৰ ক্ষেত্ৰত সদায় ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো হয় তেনে টিচ টট I am taught Sanskrit by কি সাবজেক্ট আছে ইয়াতে হিম হ'ব হিম নাইবা এইটো আমি সেকেন্ড অবজেক্ট যেটো আছে এইটো আমি আগত আনিব পাৰোঁ যেনেকৈ সংস্কৃত আছে Sanskrit is taught me Sanskrit is taught me by him এনেকৈ দিব পাৰিব গতিকে যিবিলাক ডাবল অবজেক্ট থকা সেন্টেন্স আছে সেইবিলাকক এক্টিভৰ পৰা পেসিভ লোৱাত একেবাৰে সহজ কোনো প্ৰবলেম নাই ঠিক এনেকৈ শিকিব আৰু পৰীক্ষাত যদি এনেকুৱা ডাবল অবজেক্ট থকা সেন্টেন্সবিলাক আহে এক্টিভৰ পৰা পেসিভ কৰিব দিয়ে তেনেহ'লে ঠিক এই নিয়মত কি কৰিব এক্টিভৰ পৰা পেসিভ কৰিব